নমস্কাৰ সকলো বন্ধু বান্ধৱীকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আন্তৰ্জাতিক নাৰী দিৱসৰ শুভকামনা জ্ঞাপন কৰিলোঁ সকলোলৈকে। সময় 10:30 বাজিছে, মই মোৰ ব্লগটি আৰম্ভ কৰি দিছোঁ। আজি নাৰী দিৱসটি কেনেকৈ উদযাপন কৰোঁ তাকে নাৰী দিৱসৰ উদযাপনক লৈ বনাইছোঁ। কেনেকৈ উদযাপন কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যিসকল বন্ধু বান্ধৱী আজি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাইছে, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যনসমূহ পাই থাকে। সেইখিনিতে মই জনাই থওঁ, মই ৱাৰিয়ৰ NGOৰ এগৰাকী সদস্য হয়। গৌৰীসাগৰ আঞ্চলিকৰ মই সম্পাদিকা হয়। আজি আমাৰ সংগঠনৰ ফালৰ পৰা সকলো সতীৰ্থ একত্ৰিত হৈ জিলা সমিতিৰ তৰফৰ পৰা বিভিন্ন কাৰণত ঘৰৰ পৰা দূৰ দূৰণিৰ বৃদ্ধাশ্ৰমত আহি থাকিবলগীয়া অহা ককা আইতাসকলৰ সন্মুখত এক হাঁহি বিৰিঙাবৰ কাৰণে আবেগ আৰু মৰমেৰে এসাঁজ বৃদ্ধাশ্ৰমত দিবলৈ আগবাঢ়িছে। গতিকে তালৈকে বৰ্তমান মই আপোনালোকক লৈ যাওঁ বলক। পৰিয়ালৰ পৰা দূৰত থকা ককা আইতাসকলৰ লগত অন্তৰংগৰ মুহূৰ্ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়া আহি পাই গ'লোঁ সি বয়োজ্যেষ্ঠ আশ্ৰম। বলক আমি আশ্ৰমৰ ভিতৰলৈ আপোনালোকক লৈ যাওঁ। হাই কওক ভিন্দৌ তাজ। তাৰ পাছতে লৈ গৈ থাকোঁ ভিতৰলৈ। ককাহঁত বহি আছে ইয়াৰ বাহিৰত। অকা বহিছে, কিবা খালেনে ৰাতিপুৱা? অঁ আৰু সেয়া ককা এজন বহি আছে। বহক ককা। আমাৰ এইফালে আছে ইয়া সকলো আমাৰ জয়শ্ৰী, এয়া আমাৰ মুকুল, তাৰপাছতে এয়া পুনম। তাৰপাছতে একদম ভিতৰলৈ লৈ যামগৈ নেকি? কোৱা, ভিতৰলৈ লৈ যামগৈ একদম। ককায়ে কিমান ধুনীয়াকৈ টিভি চাই আছে দেখিছে? দুগৰাকী আইতাই ধুনীয়াকৈ এয়া বহি আছে। এয়া আমাৰ ৰশ্মিবাৰ লগত আইতাসকল গান গোৱাত ব্যস্ত। নিজৰ আপোন মানুহৰ পৰা অৱহেলিত হৈ থাকি বিভিন্ন গাঁও এতিয়াত আছেহি। সঁচাকৈ বৰ বেয়া লাগে তেওঁলোকক দেখি, কিন্তু তেওঁলোকে এনেকৈ ফূৰ্তি কৰি থকা দেখিলে বহুত ভাল লাগে। পৃথিৱীত যেন বেলেগ এখন স্বৰ্গ নাই, ইয়াতে যেন আছে, তেনেকুৱা ধৰণৰ অনুভৱ হয়। সঁচাকৈ সকলোৱে নিজৰ মাক দেউতাকক মৰম কৰিব লাগে। এনেকুৱা অৱস্থাত তেওঁলোকক আপোন মানুহৰ মৰম চেনেহৰ প্ৰয়োজন হয়। এনেকৈ আনি বৃদ্ধাশ্ৰমত তেওঁলোকক এৰি থৈ যাবহি নালাগে। তেওঁলোককো মৰমৰ প্ৰয়োজন হয়। ল'ৰা ছোৱালী ডাঙৰ কৰে সেইকাৰণে যাতে বৃদ্ধ বয়সত সহায় হয়। আজি বৃদ্ধাশ্ৰম ভৰি পৰিছে এনেকুৱা বৃদ্ধ বৃদ্ধাই। আপোনালোকেও আমাৰ দৰে এনেকৈ আহি উৎসৱে পাৰ্বণে এনেকৈ ককা আইতাসকলকে হওক বা বৃদ্ধাশ্ৰমে হওক বা অনাথ আশ্ৰমতে হওক যাব। আপোনালোকৰ সহভাগী তেওঁলোককো কৰিব। আপোনালোকৰ অকণমান সহযোগিতাই তেওঁলোকৰ মুখত উজ্জ্বল কৰি তুলিব, মুখখনি আনন্দ দিব। আমি যিমান পাৰোঁ সিমান তেওঁলোকক সহাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকো আমাৰ সহভাগী হ'ব পাৰে। আমাৰ সহভাগী নহ'লেও আমাৰ দৰে আপোনালোকৰ ভাল দিনবিলাকত এনেকৈ ককা আইতাসকলৰ ওচৰতে হওক বা অনাথ শিশুসকলৰ ওচৰতে হওক যাব, তেওঁলোকৰ লগত মত বিনিময় কৰিব। আজিৰ দিনটোত অনুভৱ হৈছে আমাতকৈ সুখী মানুহজন কোনো নাই, কাৰণ তেওঁলোকৰ আশীৰ্বাদ পাবলৈ আমি এইকণ সৌভাগ্য লাভ কৰিছোঁ। মন মৰা কোনো প্ৰতিফল নাই। মনটো বেয়া লাগে আমাৰ, কি কৰিব এতিয়া? খুবেই ভাল লাগে। কেতিয়াবা মনত কৰিলে চকু পানী ওলায়। মানুহৰ জীৱনত ঘাট প্ৰতিঘাত আছে, যদিহে ঘাট প্ৰতিঘাত নাথাকে কেনেকৈ জীয়াই থাকিছে? পাৰ কৰিবই লাগিব তেনেকৈ, হয় নহয়? থাকিবই লাগিব। মই এজনী ছোৱালীলৈ মাত্ৰ দিয়া আছোঁ, আৰু একো নাই। আশ্ৰমত আহি আইতাহঁতক লগ পালোহি, এয়া ভাল লাগিছে। এইডোখৰতে এতিয়া মানে আমাৰ ৰশ্মিবাৰে গান মানুহে মানুহৰ বাবে
সংগীতটি গালে ইমান ধুনীয়াকৈ শুনিলে তাৰপাছতে ইয়াত হৰিনাম হৈ আছে তালৈ লৈ গৈছোঁ ব'লক এগৰাকী আইতা আশ্ৰমত আহি লগ পাইছোঁহি আপোনাৰ আহিছে ক'ৰ পৰা নামটি পৰা আহিছে ছোৱালী এজন বিয়া চোৱা নাই অপাৰেশ্যন হ'ল ছোৱালীয়ে ক'লে ইয়াতে অলপমান দিন গৈ আছিলে তাৰপাছত ভাল যাব মন কৰিলে যাবি ছোৱালী বিয়া দিলে ছোৱালী বিয়া দিলোঁ নাতিও নাতি দেখিলোঁ আহি থাকে চাবলৈ আহি থাকে থাকক দিয়ক ইয়াত থাকি ভালেই পাইছে হয় লগৰ সমনীয়া ধেৰ লগ পাইছে হয় না অকলে থকাতকৈ হয় না আইতা এটা শুনা ভালকৈ থাকিব আমাৰ এনেকুৱা হয় এই মৌ মাতি নি মাৰে আপোনাক কেলে আপোনাক কেলে কিহেত কেলে মাৰে আপুনি গুণগুণাই থাকে এইগৰাকী আইতাক বোলে এইগৰাকী আইতাক মাৰে বোলে ধেমালি কৈছে দেই ইমান বেয়া কথা নাপায় ধেমালি কৈছে আকৌ এনেই মানে আৰু ধেমালি কৰিছে আৰু মানুহ আমি মৌ মাখিজনী ধৰিবলৈ পেলাই বাকচত ভৰাই থৈ দিলে গুণগুণাই থাকি ভাল পায় আকৌ সেইদৰে ফূৰ্তি কৰি থাক মই আকৌ কেতিয়াবা ধমকি দিওঁ গালি মোৰ ঘৰ গৰিসাগৰ চিনি পাই গৰিসাগৰ গৈ থাকোঁ অহা যোৱা কৰি থাকে আমাৰ আমি অহা যোৱা কৰি থাকোঁ চিনাকি জেগা আহে আপোনাৰ কোনডোখৰ ঘৰ মোৰ আমগুৰি সমষ্টি মানে শিৱসাগৰ আমগুৰি মৰা বজাৰ পাৰ ইয়ালৈ অহা কিমান দিন যোৱা এপ্ৰিলৰ 24 তাৰিখে ঘৰত মানে কোনো নামৰ অপৰ্যতা মই ওচৰত মানে মোৰ মামাৰ পৰিয়াল আছে কিন্তু মই একেবাৰে অপৰ্যতা থাকোঁ ভালেই কৰিলে গুচি আহিলে ইয়াত চোৱা চিতা কৰা মানুহ আছে হয় নাই ভালকৈ থাকিব আৰু আপোনালোক হয় নাই ল'ৰা এটা পালে দিম গাছ ল'ৰা এটা বোলে দিমকে আছে অঁ ইমান ধুনীয়া হৈ আছে হয় নাই দিব পাৰি একো নাই অঁ আমি দুইগৰাকী এইবুলি এগৰাকী আইতা আমাৰ ওচৰৰ এগৰাকী হয় নেকি আপোনাৰ ঘৰত কোন কেনেকৈ আছিলে সেইডোখৰ হেৰি কয় ডেৰজা অভপিৰা গাঁও বুলি কয় ল'ৰা দুজনী দিলোঁ ল'ৰা দুটা ল'ৰা দুটা হেৰি ডাঙৰটোৱে বিয়া নেপাতিলে সৰুটোৱে পাতিলে সৰুজনী হেৰি বাটজনী আপুনি ইয়ালৈ নিজে গুচি আহিলেনে আনিলে ৱাৰ্ড মেম্বাৰে আনিলে ঘৰত চাগে মই ভালকৈ চোৱা চিতা নকৰে সেইকাৰণে লৈ আহিলে আৰু ভালেই কৰিলে এইবোৰ আজিকালি ল'ৰা ছোৱালী তুলিও লাভ নাই এজনী পোৱা মাতক চবৰ মিছা হৈ যায় ছোৱালীয়ে যদি চাই আবৰলৈ কিন্তু ল'ৰাই নাচায় সঁচাকৈ দেই কেলে বাৰু ল'ৰা ছোৱালীবোৰে বাৰু জন্ম দিয়া পিতৃ মাতৃক পাহৰি চিনি যায় নাপায় সেইকাৰণে এতিয়া যে ইমানবিলাক আশ্ৰম হৈছে আশ্ৰমবিলাকত যে আশ্ৰয় লৈ মানুহখিনি আছে কিহৰ কাৰণে প্ৰত্যেকৰে এটা দুখৰ বোজা লৈ আছেতো কোনোতো একেবাৰে মুকলি মনে ইয়াত থকাই নাই যদি তেনেকুৱা মুকলি মনে আমি সেইকাৰণে সময় সুবিধা পালে আপোনালোকৰ মাজলৈ আগতো আহিছোঁ আমি আহিয়ে থাকোঁ প্ৰায়ভাগ আপোনালোক হয়তো পুৰণা যদি আমাক চিনি পাবই আমাৰ এতিয়া 5 মাহ হৈছে নাই পোৱা লগ আমাৰ দুগৰাকী 5 মাহ এপ্ৰিলত আছে ইয়াৰ এপ্ৰিলত এবছৰ হ'ব মই আমি ইয়ালৈ সুবিধা পালেই আহোঁ কিবা এটা মানে উৎসৱ পাৰ্বণত আমি আহি যাওঁ ইয়ালৈ আপোনালোককো মোৰ শাহু শহু নাই মোৰ মা দেউতা আছে কিন্তু শাহু শহু নাই মোৰ মানুহজন অকলশৰীয়া সেইকাৰণে মা ঘৰ এই মগৰাহাট আইলামুখ বুলি কয় আইলামুখ তিনিআলিৰ পৰা যাব লাগে তিনিআলিৰ ওচৰতে ঘৰ তিনিআলিত আমাৰ বোৱাৰী ঘৰ আছে তাত হৰিনাম লৈছে নহয় ব'লক তালৈ যাওঁ ব'লক আচলতে আজি ইয়াত সোমাই ফূৰ্তি কৰিছোঁ আমি হৰিনাম গাইছোঁ কিবা গাইছোঁ তাৰ মাজতো কিন্তু মনটো অলপমান কেতিয়াবা ভাৰাক্ৰান্ত হয় আমাৰো হৈছে তেনেকৈ কি হয় বহুগৰাকীৰ পৰা আমি যিখিনি গম পালোঁ আপোনালোকৰ পৰা বহুগৰাকীৰ লগত আমি মত বিনিময় কৰি গম পাইছোঁ কাৰোবাৰ হয়তো ঘৰত কিবা অশান্তি হৈছে কেনেধৰণে আছেহি কোনোবা গৰাকী পুত্ৰ বোৱাৰীৰ পৰা মানে অকণমান অত্যাচাৰ পাইছে তেনেকৈ আছেহি আচলতে এনেকৈ কৰি আহিহে আপোনালোকে এখন বৃদ্ধাশ্ৰমত আছে আৰু হয়তো কাৰোবাৰ এনেকুৱাও হৈছে যে আপোনালোকৰ বহুজনৰ ঘৰত যত্ন ল'বলৈ হয়তো মানুহৰ অভাৱ বা কিবা তেনেকুৱা ধৰণৰ আপোনালোকে আছেহি যি কি নহওক আপোনালোকে একত্ৰিত হৈ এনেকৈ আছে বৃদ্ধাশ্ৰমখনত যিসকলে মানে এয়া লগ পালোঁ ৰাণী বাইদেউ জ্যোতিক লগ পালোঁ পাৰ্বিনক লগ পালোঁ এখেত চক্ৰাধিকাৰ পৰিচালক আমাৰ মৰমবলীয়া মানুহবোৰ ন মৰমবলীয়া মানুহ চব আকলোৱা মানে বহুত আকলোৱা মৰম আকলোৱা টানি আনিছে ন
প্ৰতিটো উৎসৱত পাৰ্বণত আমাক টানি আনে প্ৰায়ভাগ আশ্ৰমখনলৈ, হয় নাই বাৰু? এই দিনটো সদায় মনত থাকিব, জিলিকি থাকিব মানস পথ। সকলো তেওঁলোকক যোগাৰ দি আমি তেওঁলোকৰ পৰা বিদায় সেৱা লৈ ককা আইতাহঁতৰ ওচৰত মূৰ দুৱাই সেৱা কৰি তেওঁলোকৰ পৰা আশীৰ্বাদ ল'লোঁ। নথৈ আনন্দিত। আজি নাৰী দিৱসত ইয়াতকৈ হয়তো মূল্যৱান উপহাৰ আমাৰ কাৰণে একো হ'বই নোৱাৰে। বৃদ্ধাশ্ৰমৰ পৰা আজৰি হৈ আমি এতিয়া ওলাইছোঁ। আমাৰ এজন সতীৰ্থ ঘৰত আমি অকণমান খাদ্যবস্তু যোগাৰ কৰিছে, তালৈকে আমি গৈ আছোঁ। ইয়াৰ পৰা আজৰি হৈ ওলাইছোঁ আৰু ককা আইতাসকলৰ লগত কটোৱা সময়বিলাক সদায় মনত থাকিব। ভাল লাগিল সময়কণ কটাই। এতিয়া বলক আমি তালৈ আপোনালোকক আমাৰ লগতে লৈ যাওঁ। বাই বাই, বাই বাই। একেবাৰে বাই বাই নহয়, আকৌ দেখা হ'ব। অঁ, ভালকে থাকিব দেই। আধা থাকিব, আকৌ আহিম আমি, হয় নহয়? অঁ অঁ, নামক আপোনাক VIP মানুহক আদৰিছোঁ। বলক এতিয়া এনেকৈ আগুৱাই নিয়া VIP মানুহক আগুৱাই নিব লাগে। দেখা যাবা সুমিতা দিব লাগিব। চাহ খাইছো মানে কি হ'ল চাহ খাই আছো বৰ্তমান। মানে ইবাৰহে ভিডিঅ' কৰিবলৈ লৈছো, ভিডিঅ' কৰিবলৈ লৈ পেলাই সেই ফটোকে উঠাইছো। মানে এইবোৰে হৈ আছে দেই আমাৰ টিম। এইটো কি বজাই আছে? মানে মই আজি কথা নকলেও হ'ব। দেখিছে নহয় এগৰাকী ইউটিউবাৰে কথা ধুনীয়াকৈ কৈ আছে, মই আজি নকলেও হৈছে, ভইচ ৰেকৰ্ড হৈছে ধুনীয়াকৈ। মই আজি চাহ এনেকে ধৰিছো ৰবা, দেখাই দিওঁ। চাহ ধৰে কোনফালৰ পৰা ভিডিঅ' কৰাৰ মানে ইমানে ধুম উঠিছে, কেনি ধৰিছো তাকে ক'ব হা পুৰিছে পুৰিছে। মাক তাৰ পাছতে একদম ডাইৰেক্ট আহিছো, একদম পিটেক। পুটেক মাক চাই পুটেক। ইমান ধুনীয়া ন? বাপেকটো মানে কোলা বুলি কৈছো। সেইকাৰণে যে ল'ৰাটো ধুনীয়া আমি গম পাই গলো। কিন্তু এটা কথা আকৌ মানুহজনী আগত মানুহটোক তেনেকে কোলা বুলি ক'লে অকণমান খং উঠে আকৌ। এতিয়া আমি চবেই আলফ্ৰেডা ঘৰত আছোঁ। এয়া আমাৰ ৰশ্মি বাইদেউ, আমাৰ ধুনীয়া বাইদেউগৰাকী। এয়া হৈছে পুনম। হাঁহি দিয়া আকৌ। আজি মেইন বস্তু আমাৰ সংগঠনৰ হৈ মহিলা সজাগতা সমিতি। তাৰপিছতে মহিলা সজাগতা সমিতি। তাৰপিছত এয়া হৈছে বেঞ্জিয়াৰা। এয়া হৈছে আমাৰ মৰমৰ কচুগুটি মৌচিম্বা। মৌচিম্বা ভগাবলৈ ছাবস্ক্ৰাইবাৰ কমি আছে, সেইকাৰণে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ধুনীয়া ধুনীয়া ভিডিঅ' দেখি থাকিব তেতিয়া। আৰু মানে কাষতে থকা বেল আইকনটো টিপি দিব, তেতিয়া সকলো ভিডিঅ' পাব। মই ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যন পাই যাব ন। ধুনীয়া ধুনীয়া কমেণ্ট দিবা, যদি ভাল লাগে লাইক কৰিবা, শ্বেয়াৰ কৰিবা। মৰমবিলাক মানে সদায় বেছি বেছি কৰি কৰি গৈ থাকিবা। এয়া চবেই কাম কৰাত ব্যস্ত হৈ আছে। এইফালে সেইফালে চালাড বনাবলৈ কবি কাটি আছে, এইফালে মাংস বনাবলৈ আলু কাটি আছে। এয়া আমাৰ আলফ্ৰেডা। চবে গৰিলা বুলি নাম দিছে, মই কিন্তু গদাপানী বুলি নাম দিছো দেই। আজি এবাৰ গৈ পেলাই এতিয়া ইমান মৰম কৰি আছে, তাৰপিছত এতিয়া পাহৰি থাকিবগৈ। গৈ ফোনটাও নকৰিবা বা গৈ লাগে নাই বুলি, হয় নাই? ধুনীয়াকৈ চাহ বনাই দিলে। তাৰপিছত এতিয়া ভাতত লাগি আছে আমাৰ ৰশ্মি বা সহযোগী, মানে গাইড কৰি আছে। আমি কাম বন কৰিব দিয়া নাই, ধুনীয়া মানুহজনী
কাম বন কৰিবলৈ দিয়া নাই মানে এনেই আমি কাম কৰিব নিদিওঁ আৰু এতিয়া আজি এই ভিডিঅ'টো চাই কিছুমানে মোক কমেণ্ট আহিব জ্বলা পকা পুৰা জ্বলি যোৱা চাই হৈ যোৱা কমেণ্ট কেইটামান আহিব ৰাতিকে বহুতক মিছ কৰিছোঁ নামবোৰ চবকে নকওঁ বহুতক মিছ কৰিছোঁ মানে দেই সঁচাকে আজি চব থকা দিনা আৰু ভাল লাগিলে কোনোবা আহিও আকৌ উভতি যাব লগা হ'ল যেনেকে ধৰা সেই তাইৰ কথা ক'ব পাৰিম দীপশিখা মাকৰ গা ভাল নাই তাই আহিও উভতি যাব লগা হ'ল কিন্তু বাকী চবকে মিছ কৰিছোঁ দেই ময়ো মিছ কৰিছোঁ কাৰণ মোৰ লগত সব আজি অকলে আহিছোঁ আনকালে হোৱা কাৰণে চব লগ হৈ আহোঁ আজি অকলশৰীয়াকৈ আহিবলগীয়া থাকি যাব কাৰণ চবৰে নাম লৈ থাকোঁতে থাকি কোনোবা এগৰাকী যাবই আকৌ সেইটোকে মই থাকি গ'লোঁ মোক মনতে নপৰে সেনেকৈ কোৱাতকৈ চবকে মিছ কৰিছোঁ ভাত বনাই থাকোঁতে সকলোৱে নাচি গান গাই ফূৰ্তি কৰা হ'ল গানটো ইয়াত দিব পৰা নাই কাৰণ কেলৈ কপিৰাইট ক্লেইম আহি যাব সেইকাৰণে নাই দিয়া বাকী ফূৰ্তিবিলাকতো আপোনালোকে নিশ্চয় দেখিছেই বহুত ধুনীয়া ফূৰ্তি হ'ল পোৱালি কেনেকে কৰে এনেকে আহিব লাগিব আহিব ন খোৱা তুমি আমাৰ খানা ৰেডি হৈ গ'ল এতিয়া ব'লক চাওঁগে আমালে থবা দেই চেছ কৰি নিদিবা দেই জলকীয়া থোৱা আহোঁ ক'ত থৈ ধুনীয়াকৈ আছে মাংসটো বৰ্তমানলৈকে এডোখৰলৈকে অহা নাই বাহিৰত বিলাই আছে আহিব লাহে লাহে আহি আছে বেছিকৈ পাব সেইকাৰণে আমি ভিতৰত খাইছোঁ কিটচেনৰ ওচৰতে আমি বৰ্তমান বহি আছোঁ কাৰণ আমি বেছিকৈ খাম ওচৰত লৈছোঁ বেছিকৈ খাম আমি কিমান ধুনীয়া ধুনীয়া দেখিছে নাই ডিম আছে পাপৰ আছে চালাড আছে তাৰপিছতে এয়া বুট আছে লগত মাংস আছে এই মুঠতে চব এভৰিথিং আমি খাওঁ লছি আমি খাওঁ আৰু ৰশ্মিবা আমি খাওঁ আৰু আজি বৃদ্ধাশ্ৰমৰ পৰা আদি কৰি আলফ্ৰেড দাহঁতৰ ঘৰলৈকে এটা দীঘলীয়া যাত্ৰা আমাৰ দিনটোৰ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰি আজিৰ ব্লগটো সামৰি দিছোঁ আলফ্ৰেড দাহঁতৰ ঘৰৰ পৰা ধুনীয়া ফুল পালোঁ মই বেলেগ কোনে কি পালে মই নাজানো মই ফুল লৈ লৈছোঁ বাই বাই দেই নতুন ব্লগৰ সৈতে আকৌ উপস্থিত হ'ম বাই বাই